আজি আমাৰ 26 জানুৱাৰী গণৰাজ্য দিৱস 1950 চনৰ আগত দেশ আমাৰ পৰাধীন হৈ আছিলে। যেহেতু মহাত্মা গান্ধী তথা বহুত গণ্যমান্য ব্যক্তিসকলৰ প্ৰচেষ্টাত 1950 চনৰ আজি এই 26 জানুৱাৰী তাৰিখত আমাৰ দেশ স্বাধীন হ'ল আৰু স্বাধীন হোৱাৰ পাছত আমি সকলো সাবধান বিশ্রাম সাবধান। भारत माता की जय, भारत माता की जय, भारत माता की जय। शुरू करो। राष्ट्रीय संगीत शुरू करो। 1 2 3